নমস্কাৰ সকলোকে, মই শেৱালি মোহন আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ এফালে যাবলৈ, অলপ দূৰ হয়। ৰাতিপুৱা চুলি গা ধুই এতিয়া চুলিখিনি ফনিয়াই লৈছোঁ, ক্লিপ চিলিপ মাৰি লৈছোঁ অলপকৈ, তেতিয়াছে যিহেতু বান্ধিবও নোৱাৰি। এতিয়া অলপ মুখত ক্ৰীম ঘঁহিছোঁ, বেলেগ মেকআপ নকৰোঁ, মাত্ৰ ক্ৰীম আৰু পাউডাৰকণ ঘঁহোঁ। পাউডাৰকণ ঘঁহি লৈছোঁ। নাজানো কেনেকৈ ঘঁহাই। এতিয়া আইলাইনাৰ অকণ ঘঁহি লৈছোঁ, ঘঁহিলে ভাল দেখি। এইফালে আইলাইনাৰ ঘঁহি হৈ গ'ল। বৰ ভালকৈ লগাব নাজানো, তথাপিও লগাইছোঁ আৰু। এতিয়া ফুটটো লগাই লৈছোঁ। এইবাৰ হেণ্ডুটো লৈ লৈছোঁ, ওপৰতে লাগিলেগৈ অকণমান। লিপষ্টিক অকণ লৈ এতিয়া মই ৰেডি। এতিয়া কাপোৰযোৰ দেখিছে, এইযোৰ পিন্ধিম মই। পিন্ধি ৰেডি হৈ গ'লোঁ। খাৰু পিন্ধি লৈছোঁ, চেইন ফুলি চব পিন্ধি লৈছোঁ। আঙুঠিও পিন্ধি লৈছোঁ। বেলেগকৈ মই ঘৰত থাকিলে একোৱেই নিপিন্ধোঁ, দেখিছে আপোনালোকে হয়তো মোক। এই চেইনডাল বায়ে গিফ্ট দিছিলে, বহুত ভাল লাগে পিন্ধি। এতিয়াৰ পৰা মেকআপ কৰি কাপোৰ কানি পিন্ধি আজৰি হৈ গ'লোঁ। এয়া দেখিছে মোৰ ফাইনেল লুকটো। কেমেৰা ধৰিলে মানুহ নাই যিহেতু মাটিত থৈ ল'বলগীয়া হৈছিল। এয়া এতিয়া ওলালোঁ খোজকাঢ়ি গাড়ীত উঠিবৰ কাৰণে। গৈ আছোঁ ইয়াত, লগত দাদা বৌহঁত গৈছিলে, তাৰে পোৱালিটোৰ লগতে খোজকাঢ়ি গৈ আছে। কথা পাতি গৈ আছোঁ। কেনেকুৱা লাগিছে মোৰ এই কাপোৰযোৰে মোক কমেণ্ট কৰি জনাব আপোনালোকে। মায়ে বোৱা হৈছিলে। এয়া এতিয়া গাড়ীত উঠি গৈ আছোঁ চফ্ৰাইলৈ। চফ্ৰাইৰ পৰা গমন কৰিম ট্ৰেইনত, যিডোখৰ জেগালৈ যাব বিচাৰিছোঁ আমি। এয়া পাই গ'লোগৈ ষ্টেচন। চব মানুহ বহি ৱেইট কৰিবলগীয়া হ'ল, অলপ সোনকালে পালোগৈ। ৰিলছ বনালোঁ, লগতে অলপ কথা পাতিলোঁ, বস্তু কিনিলোঁ খাবলৈ। অলপমান ফটো চটো মাৰিলোঁ। ভালকৈ দেখাই দিছোঁ ষ্টেচনটো আপোনালোকক। এইটো আমাৰ চফ্ৰাই ষ্টেচন। এইটোৱে আমাৰ আটাইতকৈ ওচৰৰ ষ্টেচন হয়। এইটোতে উঠি যাবলগীয়া হয়। ইয়াত টিকেট কাটিলোঁ। ট্ৰেইন আহিলে এবাৰ উঠি আমি যাব লাগে আৰু। ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠিছোঁ আজি। এয়া বহি লৈছোঁ ভালদৰে। এয়া বাহঁত দাদাহঁত, এয়া বৌৰ লগত মই ক'লৈ গৈ আছোঁ গম পাই নাই আপোনালোকে? ভিডিঅ'টো লাষ্টলৈকে চাব, গম পাই যাব। এয়া ট্ৰেইনৰ বাহিৰৰ অকণমান দেখালোঁ। সৌগৰাকী মই, দেখিছে। এয়া বা দাদা। এয়া ট্ৰেইনৰ পৰা নামি বেটেৰীত গৈ কিনি মুখ্য স্থান পামগৈ এতিয়া। এয়া পাই গ'লোহি। চিনি পাইছেনে আপোনালোকে? এয়া হ'ল টিলিঙা মন্দিৰ। বহুত দিনৰ পৰা আশা কৰি আজি পাইছোঁহি। এইবাৰ ভিতৰলৈ গৈছোঁ। বহুত ধুনীয়া, বহুত চাফ চিকুণ কৰি থৈছে মন্দিৰটো। এয়া ৰছী বন্ধা জেগা। এয়া চাওক, মন্দিৰৰ ভিতৰলৈ কেমেৰা কৰিবলৈ বৰ মন নাছিল, তথাপিও আৰু স্মৃতি হিচাপে অলপ থৈ দিলোঁ। এয়া চাকি জ্বলালোঁ।
এয়া ধূপ জ্বলালোঁ মনতে ভাল কিবা এটা ভাবি পিনি। এয়া বা কেমেৰামেন আছিল। এয়া চাওক গোটেই মন্দিৰটো। এইবাৰ মই টিলিঙা বান্ধিবলৈ গৈছোঁ। অসংখ্য টিলিঙা আছে। এই তাকৰকৈ থকা জেগাডোখৰলৈ আহিলোঁ। এই টিলিঙাটো বান্ধিছোঁ মনত ভাল কিবা এটা ভাবি, যাতে মনৰ আশা পূৰণ হয় বুলি। এয়া হৈ গ'ল। বৰ্তমান আহি ৰছী বান্ধিম এতিয়া। 3 পাক ঘূৰিব লাগে, জানো মই কেইপাক ঘূৰিলোঁ গমেই নাপালোঁ। প্ৰথম যিহেতু গৈছোঁ মন্দিৰলৈ। এয়া হৈ গ'ল ৰছী বান্ধি। এবাৰ খোজকাঢ়িয়ে ষ্টেচনলৈ গুচি আহিলোঁ। ভৰি বহুত বিষালে। এবাৰ ষ্টেচনত পাই গ'লোহি। আমি 3 ঘণ্টা আগত পাই গ'লোহি। 3 ঘণ্টা ষ্টেচনত ৰৈ থাকিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ইচ্ছা কৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত 4টা বজাত ট্ৰেইন আহিছে। জাষ্ট এবাৰ ঘৰলৈ উভতনি কৰিলোঁ। এয়া চাওক সম্পূৰ্ণ পিছবেলা হৈ গ'ল। আমনি লাগিছে। যি টিখন কৰি আছোঁ, মোবাইল চাইছোঁ। অকণমান দেৰি হ'লোও। এয়া বাই ভিডিঅ' কৰি থ'লে খোৱাটো। এয়া বাহিৰ পিনে চাওক পূৰা আন্ধাৰ হৈ গ'ল। আমি ঘৰ পাওঁতে 7:30 বাজিলে। এতিয়া